conversations, 'cause I broke all the cages. No, I won't sit and take it. No, no. তো হেল্ল' গাইজ ৱেলকাম বেক। তো আজি ভিডিঅ'টো হৈছে এজন বিশিষ্ট ব্যক্তিৰ ওপৰত। ব্যক্তিজনৰ নাম হৈছে মইনা। মইনা নহয়, তাৰ নামটো হৈছে মানে তাৰ চেনেলটোৰ নামটো হৈছে মাইনা গেমিং। কেইদিনমানৰ পৰা এই মইনাবোৰে নিজৰ চেনেলত এটা কথা বৰ কৈ আছে, অকাত অকাত অকাত। মই দেখাইছোঁ বাৰু। আৰু পিজে তোৰ অকাতটো কিমানখিনিত মই সেইটোও দেখাই দিম, ঠিক আছে। আৰু পিজে তোৰ অকাতটো কিমানখিনিত মই সেইটোও দেখাই দিম, ঠিক আছে। আৰু পিজে তোৰ অকাতটো কিমানখিনিত মই সেইটোও দেখাই দিম, ঠিক আছে। পিজেৰ অকাতটো কিমান সেইটো দেখুৱাবলৈ তোমালোক কোনো নহয়, তোমালোকে তাৰ অকাতটো দেখাব নালাগে। সি জানে তাৰ নিজৰ অকাত কিমান, ঠিক আছে। আৰু তাৰ চেনেলত থকা 50,000 ছাবস্ক্ৰাইবাৰে কয় তাৰ অকাত কিমান, আৰু সেই হাজাৰ হাজাৰ ছাবস্ক্ৰাইবাৰে তাক কৰা ছাপৰ্টে কয় তাৰ অকাত কিমান, ঠিক আছে। গতিকে তাৰ অকাতটো দেখুৱাবলৈ তোমালোক কোনো নহয়। আৰু মোৰ মৰমৰ মইনাকণ, তোমাকো মই দেখাই আছোঁ। তোমাৰো কাণ্ডবোৰ মই এটা এটাকৈ দেখাম এতিয়া, ঠিক আছে। গতিকে তুমিও টেনশ্যন নল'বা, তোমাৰো কাণ্ড এটা এটাকৈ মই ফাদিল কৰি আছোঁ। তুমি কি কৈছিলা? তোমাৰ ফ্ৰেণ্ড লিষ্টত ৰাইষ্টাৰ আছে, SCS গেমাৰ আছে। তুমি যদি কণ্ট্ৰভাৰ্চি কৰিবলৈ হয় সিহঁতৰ লগত কৰিবা। আমাৰ নিচিনা সৰু সৰু ইউটিউবাৰ, পিজেৰ নিচিনা সৰু সৰু ইউটিউবাৰৰ লগত ক'ত কৰিবা, হয় নাই? গতিকে ৰাইষ্টাৰনো তোমাৰ ফ্ৰেণ্ড লিষ্টত কেনেকৈ আহিল সেইটোকে দেখাওঁ, সেইটোকে চাওঁ। মানে আমি বাকীবোৰেও চাবলৈ বিচাৰিছে। जोर से बोल के लोगों को स्कीमें बता दे। आने वाला कोई नहीं, फिर भी हम खेलेंगे इसे। अबे यार इतना माइना भाई इतना ये मत करो यार, माइना भाई इतना ये मत करो यार, माइना भाई इतना ये मत करो यार, ना भाई इतना ये मत करो यार। হাই হাই মোৰ মইনাকণ, বেচেৰা ৰাইষ্টাৰটোকতো তুমি কম কামোৰ দিয়া নাই। গতিকে দেখাইতো দেখিছেই, বুজাইতো বুজিছেই। আৰু ৰাইষ্টাৰ তাৰ মানে আমাৰ মইনাকণৰ ফ্ৰেণ্ড লিষ্টত ৰাইষ্টাৰ কেনেকৈ আহিল। গতিকে ইমান যে তুমি অহংকাৰ কৰি ক'লা যে মোৰ ফ্ৰেণ্ড লিষ্টত ৰাইষ্টাৰ আছে, মোৰ ফ্ৰেণ্ড লিষ্টত SCS গেমাৰ আছে, ইমান যে অহংকাৰত তুমি কথাষাৰ ক'লা, মানে ৰাইষ্টাৰে কি তোমাৰ গেম প্লে চাই বা নিজৰ মৰ্জি মতে ৰাইষ্টাৰে তোমাৰ ৰিকুৱেষ্ট পঠাইছিল নেকি? কাৰণে এই বিয়ৰ লগত কণ্ট্ৰভাৰ্চি কৰি ভিউজ ল'ম ভাবিছে। চ' মই আকৌ এবাৰ কৈছোঁ, মোৰ ৰাইষ্টাৰো আছে ফ্ৰেণ্ডছ। ৰাইষ্টাৰ লগতো বহুতো কাষ্টম খেলিছোঁ, তাৰমানে ৰাইষ্টাৰ লগতো বহুতো কাষ্টম খেলিছোঁ, তাৰমানে ৰাইষ্টাৰ লগতো বহুতো কাষ্টম খেলিছোঁ, ৰাইষ্টাৰ লগতো বহুতো কাষ্টম খেলিছোঁ। ভাই চাহাব, ৰাইষ্টাৰে তোমাৰ লগত বহুতো কাষ্টম খেলিছে, মানে তুমি ৰাইষ্টাৰৰ লগত ঢেৰ কাষ্টম খেলিছা। অঁ ঠিকেইতো, ৰাইষ্টাৰটো তুমি নহ'লে কেলে লাইভত কাষ্টমেই নেখেলে। ৰাইষ্টাৰ তোমাৰ গ্ৰুপত আহি এটা ইম'ট দেখুওৱা ভিডিঅ'ই তুমি ইউটিউবত আপলোড কৰিছা। আৰু ৰাইষ্টাৰ যদি তোমাৰ লগত সঁচাকৈ কাষ্টম খেলিলে হয়, তুমি হয়তো ভিডিঅ' ইউটিউবত আপলোড নকৰাকৈ কেতিয়াও নাথাকা, ঠিক আছে। মই ডাঠি ক'ব পাৰিম, ৰাইষ্টাৰ তোমাৰ লগত এখন ছিংগল মেটছো খেলা নাই, ক্লেছ স্কোৱাড বা এখন মানে চিম্পল ক্লেছ স্কোৱাড খেলা নাই তোমাৰ লগত। গতিকে তুমি যে ইমান অকাত কৰি থাকা, সেই অকাত কাৰোবাক পইচা দি বা কাৰোবাক ছুপাৰ ছেট দি পেলাই কিনিব পৰা নাযায়, ঠিক আছে। গতিকে এতিয়াতো তুমি গম পালাই তোমাৰ নিজৰ অকাতটো কিমান। আৰু অকাতৰ কথা কৈছা যেতিয়া মই আৰু এটা কথা কৈ দিওঁ, তুমি আমাৰ লগত যেতিয়া কাষ্টম খেলিছিলা তেতিয়া আমি কোন কোন গৈছিলোঁ? পিজে গৈছিলোঁ, মই গৈছিলোঁ, ডিম্পল গৈছিল যাৰ নামটো আছিল বছ ৰমিঅ' বুলি, আৰু ৰিম্পি গৈছিল যাৰ নামটো আছিল বছ জুলিয়েট বুলি, ঠিক আছে। আমিকেইটা সদায় ৰাতি খেলি থাকোঁ, একেলগে পাবা আমাক, আমি সদায় খেলি থাকোঁ। গতিকে আমিকেইটাই গৈছিলোঁ, আমি কোনো বেলেগৰ, আমাৰ ফ্ৰেণ্ড লিষ্টতো তেনেকুৱা বহুত ভাল ভাল প্লেয়াৰ আছে, আমি কিন্তু সিহঁতক মাতা নাছিলোঁ। আমি খেলি থাকোঁ যেতিয়া আমিকেইটাই গৈছিলোঁ। গতিকে তেনেকৈ আমি তোমাক হৰুৱাই থৈ আহিছিলোঁ, ঠিক আছে। আৰু তুমি কি কৰা মই কৈ দিছোঁ শুনা, তুমি কি কৰা, তুমি ইউটিউবাৰ গিল্ডৰ প্লেয়াৰবোৰৰ ওচৰত মানে ভৰিয়া হাতে ধৰাগৈ আৰু কয় যে ভাই প্লিজ এক कस्टम खेल लो, मेरा 15K 14K ছাবস্ক্ৰাইবাৰ হে, প্লিজ ভাই এক মেটচ খেল লো। গতিকে কাষ্টম বা চেলেঞ্জ বুলি ক'লে আমি নিজৰ দমত খেলাৰ অকাত ৰাখোঁ, আৰু তুমি ইউটিউবাৰ গিল্ডৰ প্লেয়াৰৰ ভৰিয়ে হাতে ধৰি প্লিজ এক মেটচ খেল লো বুলি কৈ খেলাৰ অকাত ৰাখা, ঠিক আছে। আসাম বস্তুবিলাক পিজে, CK, মতলব ৰোমিঅ' হৈছে ডিম্পল, জুলিয়ট হৈছে ৰিম্পি, ঠিক আছে। তো আপোনালোকে মতলব এতিয়া গতিকে এই স্ক্ৰীণশ্বটখনত সি যে ইমানকৈ ভাঙি পাতি ক'লে যে পিজে, CK, ৰমিঅ' হৈছে ডিম্পল, তাৰপিছত জুলিয়েট হৈছে ৰিম্পি। গতিকে মই দেখাই দিছোঁ সেই ডিম্পল ৰিম্পি সদায় সিহঁত মানে আমাৰ মইনাকণটো কেনেকৈ হাৰিছে 1v1 কাষ্টমত 0 1ত কেনেকৈ হাৰিছে মই দেখাই দিছোঁ ৰখা। সিহঁতে যেতিয়া আগৰ স্ক্ৰীণশ্বট দেখাইছে, আমাৰ হাততো আগৰ স্ক্ৰীণশ্বট আছে। मेरा मुंह का निकल गई, मेरी जबान
टूट गई हाथ গতিকে মোৰ মৰমৰ মইনাকণ, তুমি ইউটিউবাৰ গিল্ডৰ প্লেয়াৰবোৰ কেনেকৈ নিজৰ ফ্ৰেণ্ড লিষ্টত আনা, কেনেকৈ ষ্টাৰ ফ্ৰেণ্ড বনাই থোৱা, সেইবোৰ অলৰেডি গম পাইছে চবেই, ঠিক আছে। গতিকে এনেই মানে ইমান অহংকাৰ কৰি নাথাকিবা যে মোৰ ফ্ৰেণ্ড লিষ্টত আমুক আছে, মোৰ ফ্ৰেণ্ড লিষ্টত তামুক আছে, ঠিক আছে। তোমাৰ অকাতটো সিমানেই, তুমি ইউটিউবৰ গিল্ডৰ প্লেয়াৰৰ ভৰিয়ে হাতে ধৰা অকাত। আৰু আমাৰ মৰমৰ মাইনাখনে যিবোৰ স্ক্ৰীনশ্বট দেখাইছে বা যিবোৰ ভিডিঅ' তোমালোকক দেখাইছে, তেতিয়া সেয়া আজিৰ পৰা প্ৰায় 2 বছৰৰ আগৰ, যেতিয়া PJ কোনো ধৰণৰ ইউটিউব চেনেল নাছিল। তোমালোকে হয়তো PJক তেতিয়া চিনি পোৱা নাছিলা। তেতিয়া PJ সেইবোৰ কথা তাক কৈছিল যে ৰিকুৱেষ্টটো একচেপ্ট কৰি ল'বলৈ বা চেনেলটো কিবা এটা কৰি দিবলৈ আৰু মানে ফ্ৰেণ্ড লিষ্টত লৈ ল'বলৈ আমুক তামুক কিবা কিবি কৈছিল PJ। সেইটো কিয় কৈছিল মানে? সেইটো PJ কৈছিল একমাত্ৰ যে সেই যোনটো আমাৰ এতিয়া মইনা গেমিং, আমাৰ মৰমৰ মাইনা গেমিং, সি হ'ল অসমৰ ইউটিউবাৰ আছিল তেতিয়া, ঠিক আছে। অসমৰ ইউটিউবাৰ বুলি ভাবি PJ তাক সেই কথাষাৰ কৈছিল। কিন্তু সেই অসমৰ মৰমৰ মইনাকণটোৱে যে পিছত গৈ PJৰ ভৰিত কুঠাৰ মাৰিব, সেইটো PJ জনা নাছিল। আমাৰ মৰমৰ মাইনাকণে যিহেতু ইমান স্ক্ৰীনশ্বট ভিডিঅ' এইবোৰ দেখাইছে, গতিকে ময়ো তাক এখন স্ক্ৰীনশ্বট দেখুৱাবলৈ বিচাৰিম যে ভিউজৰ কাৰণে চেলেঞ্জ দিলে, তাক কোনোবাই চেলেঞ্জ দিলে ভিউজৰ কাৰণে, সি আমাৰ প্লেয়াৰ PJ, হিমন ইহঁতকে মাতি নি পেলাই সি চেলেঞ্জ কাষ্টম খেলে, তেতিয়াহে সি জিকিব পাৰে, ঠিক আছে। তাৰ কোনো ধৰণৰ পাৰ্মানেণ্ট স্কোৱাড মই আজিলৈকে দেখা নাই, তাৰ কোনো ধৰণৰ স্কোৱাড নাই, ঠিক আছে। কাষ্টম চেলেঞ্জ বুলি ক'লে সি ইউটিউবাৰ গিল্ডৰ প্লেয়াৰবোৰৰ ভৰিয়ে হাতে ধৰেগৈ কাষ্টম এখন খেলি দিয়া বুলি, ঠিক আছে। গতিকে তাৰ কোনো ধৰণৰ পাৰ্মানেণ্ট স্কোৱাড নাই, গতিকে সি এইবোৰ কথা ক'লে অকণো ভাল নেদেখি। গতিকে কিনো ক'ম আৰু, ইমান এক্টিং নকৰিবা, মৰমৰ মইনাকণ সৰু হৈ আছা, সৰু হৈ থাকা, ঠিক আছে। আজিৰ ভিডিঅ'টোত মই তোমালোকক প্ৰুফৰ সৈতে দেখালোৱেই, ঠিক আছে। আমি ভাল বুলি ভাবা অসমৰে কিছুমান আছে ইউটিউবাৰ, মই সকলোৰে কথা কোৱা নাই, 2-এটা আছে যি বেলেগৰ উন্নতি দেখি জ্বলে, বেলেগৰ উন্নতি মানে হিংসা কৰে, সিহঁতে বেলেগে উন্নতি কৰিলে সিহঁতৰ মানে গা জ্বলি যায়, তেনেকুৱা ধৰণৰ কিছুমান ইউটিউবাৰ আছে। তোমালোকে হয়তো গম পাইছা এতিয়া কোন হয়, গতিকে আৰু বিশেষনো কি ক'ম সিহঁতৰ বিষয়ে, ঠিক আছে। ভিউজৰ পাছত কোন দৌৰে, ভিউজৰ কাৰণে কোনে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে, কোনে কিমান পইচা দিব পাৰে, সেইটোতো তোমালোকে দেখিলাই এই ভিডিঅ'টোত। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই, মই আৰু বিশেষ একো নকওঁ। আমাৰ মৰমৰ মইনাকণটোৰ কাণ্ডবোৰতো তোমালোকে দেখিলাই, ঠিক আছে। মই একো মানে ইয়াত কাৰোবাক দোষী সজাবলৈ অহা নাই, ঠিক আছে। কিন্তু কথাটো এনেকুৱা যে যোনে দুখ কৰিছে তাক দুখ দিমেই, ঠিক আছে। যোনে ভুল কৰিছে তাক ভুল বুলি ক'মেই। গতিকে যিবোৰ মানুহে তোমালোকৰ চকুত ধূলি দি থাকে, তোমালোকৰ চকুত ধূলি দি মানে বহুত মিছা মিছা কথা কিছুমান নিজৰ ইউটিউব চেনেলটো হ'ল বুলি তাত দি থাকে, গতিকে সেইবোৰৰ ওপৰত মাত মতাটো মই সঠিক বুলি ভাবোঁ। মই ইয়াত কোনো ধৰণৰ কাজিয়া কৰিবলৈ অহা নাই। তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টোত মোক কমেণ্ট কৰিছে যে ইউটিউবত আহি পেলাই কাজিয়া কৰিছোঁ, অসমৰ প্লেয়াৰৰ লগত কাজিয়া কৰি আছোঁ, আমুক তামুক, কিন্তু কথাটো সেইটো নহয়। যোনে ভুল কৰিছে তাক ভুল বুলি কোৱাটো তোমাৰ মোৰ সকলোৰে কৰ্তব্য হয়। আৰু এইখিনিতে আমাৰ মৰমৰ মইনাকণে গেমত ছোৱালীবোৰক কেনেদৰে ব্যৱহাৰ কৰে, কেনেকুৱা ধৰণৰ মাত মাতে, এটা অসমীয়া ল'ৰা হৈ কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে অসমৰ ছোৱালীক, সেই তাৰ এটা ভিডিঅ' ক্লিপছ মই তোমালোকৰ আগত দেখাবলৈ ওলাইছোঁ। গতিকে আজিলৈ বাই বাই, টাটা, চি ইউ। গতিকে যোনে যোনে তোমালোকৰ চকুত ধূলি দি আছে, যোনে ভুল কৰিছে, মই তাক ভুল বুলি ক'মেই। সেইটো ক'বলৈ মই কোনো ধৰণৰ সংকোচ নকৰোঁ, লাগিলে মোক যোনে যি নকওঁ কিয়, ভুলটো মই সদায় ভুল বুলি ক'ম আৰু শুদ্ধটো মই সদায় শুদ্ধ বুলি ক'ম। গতিকে বাই বাই। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা। যদি মই কোৱা কথাবোৰ তোমালোকে সঠিক বুলি ভাবিছা, তোমালোকে যদি মই কোৱা কথাবোৰ ঠিকেই কৈছোঁ বুলি ভাবিছা, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।